ফ্ৰেণ্ডসকল আপোনাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক হোৱাটছআপৰ বিষয়ে কিছুমান নজনা কথা ক'ম। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হ'ল যে এই নামটো এইকাৰণে চুজ কৰা হ'ল কাৰণ ইয়াৰ চাউণ্ড হোৱাটছআপৰ নিচিনা হয়। ছেকেণ্ডটো হ'ল যে এই এপটো গোটেই পৃথিৱীৰ ভিতৰত ইণ্ডিয়াত বেছিকৈ ইউজ কৰা হয়। এইডোখৰলৈকে যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক কৰি দিয়ক। থাৰ্ডটো হৈছে হোৱাটছআপত 100 কোটিতকৈ বেছি গ্ৰুপ বনোৱা আছে। ফ'ৰ্থটো হ'ল যে হোৱাটছআপক ফেচবুকে 2014ত কিনিছিল, অৰ্থাৎ হোৱাটছআপৰ মালিক হ'ল ফেচবুক। তাৰ পাছৰটো হ'ল যে হোৱাটছআপত সদায় 100 কোটি ভিডিঅ' আৰু 360 কোটি ফটো শ্বেয়াৰ কৰা হয়। আপোনালোকে জানেনে? মোৰ মতেতো নাজানে। হোৱাটছআপত 53টা ভাষাত ব্যৱহাৰ কৰিব পাৰি। আৰু একেবাৰে শেষৰ কথাটো কৈছোঁ যে 9 মে' 2014ত ইৰাণৰ চৰকাৰে তেওঁলোকৰ দেশত হোৱাটছআপ বেন কৰি দিছিল। যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। खत्म। बाय बाय, टाटा, गुड बाय, गया।